নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ অসম এক্সাম চেনেলটিৰ অন্য এটা নতুন ভিডিঅ'লৈ। আজি আমি যি অসম চৰকাৰে আসাম ডাইৰেক্ট ৰিকুৱাৰমেণ্টৰ বাবে যি 12,600টা পোষ্ট মুকলি কৰি দিছে, এই 12,600টা পোষ্টত কি পোষ্ট আছে, গ্ৰেড 3ৰ বাবে কিমানটা পোষ্ট আছে আৰু গ্ৰেড 4ৰ বাবে কিমানটা পোষ্ট আছে, এই সকলোবোৰ আমি এই ভিডিঅ'টোত আলোচনা কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আহক ভিডিঅ'টো আলোচনা কৰোঁ। অৰ্গেনাইজেশ্যন কৰা হৈছে গভৰ্ণমেণ্ট অফ আসামৰ দ্বাৰা। পোষ্ট নেম হৈছে গ্ৰেড 3 আৰু গ্ৰেড 4 পোষ্ট আছে। টোটেল পোষ্ট আছে 12,600টা আৰু এইটো অল অভাৰ অসমৰ বাবে হয়। আৰু ইয়াৰ পৰা কোৱালিফিকেশ্যন ষ্টাৰ্ট হ'ব ক্লাছ 8ৰ পৰা গ্ৰেজুৱেশ্যনলৈকে এপ্লাই কৰিব পাৰিব। আৰু যি এপ্লিকেশ্যন প্ৰচেছ আছে, এই এপ্লিকেশ্যন প্ৰচেছটো অনলাইন প্ৰচেছ হ'ব আৰু ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ নালাগে, ফ্ৰী হয় এইটো। আৰু ইয়াৰ যি অনলাইন এপ্লিকেশ্যন আৰম্ভ হোৱাৰ ডেট আছে সেইটো হ'ব 10 নৱেম্বৰৰ পৰা আৰম্ভ হ'ব। আৰু যি লাষ্ট ডেট আছে অনলাইন এপ্লিকেশ্যনৰ 29 ডিচেম্বৰ। আৰু পোষ্টৰ নাম হৈছে গ্ৰেড 3 আৰু গ্ৰেড 4ৰ পোষ্ট। টোটেল পোষ্ট যি 12,000 আছে, ইয়াত থাকিব গ্ৰেড 3ৰ বাবে থাকিব 7,600টা আৰু গ্ৰেড 4ৰ বাবে থাকিব 5,000টা। আৰু ৰিক্ৰুইটমেণ্টৰ নাম হৈছে ADR, আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট। আৰু ইয়াৰ নেমৰ কমিশ্যনটো হৈছে ষ্টেট লেভেল ৰিক্ৰুইটমেণ্ট কমিশ্যন, অৰ্থাৎ SLRC। আৰু ইয়াৰ বৰ্ডটো হৈছে বৰ্ড অফ ছেকেণ্ডাৰী এডুকেশ্যন আসাম। ইয়াৰ যি গ্ৰেড 4ৰ পোষ্ট আছে, এই গ্ৰেড 4ৰ পোষ্টৰ বাবে কি কোৱালিফিকেশ্যন আৰু কিমানটা পোষ্ট আছে সেইটো আমি চাওঁ। যি ক্লাছ 8ৰ বাবে 1,950টা পোষ্ট থাকিব। HSLC পাছৰ বাবে 1,060টা পোষ্ট থাকিব আৰু HSLC উইথ ITI আছে তেওঁলোকৰ বাবে 1,990টা পোষ্ট থাকিব। আৰু টোটেল পোষ্ট হৈছে 5,000টা, অৰ্থাৎ গ্ৰেড 4ৰ বাবে 5,000টা পোষ্ট সংৰক্ষণ কৰা হৈছে। আৰু ইয়াৰ যি মেক্সিমাম কোৱালিফিকেশ্যন আছে, অৰ্থাৎ হায়াৰ ছেকেণ্ডেৰী পাছলৈকে ইয়াত এপ্লাই কৰিব পাৰিব ক্লাছ 8ৰ পৰা আৰম্ভ কৰি। আৰু যি গ্ৰেড 3 পোষ্ট আছে, এই গ্ৰেড 3 পোষ্টক 3টা কেটেগৰীত ভাগ কৰা হৈছে। প্ৰথম কেটেগৰীত আছে একাউণ্টেণ্ট, কেচিয়াৰ, জুনিয়ৰ এছিষ্টেণ্ট, LDA, ষ্টেনোগ্ৰাফাৰ এটচেট্ৰা। আৰু ইয়াৰ টোটেল পোষ্ট আছে 4,055টা। আৰু ইয়াৰ বাবে এডুকেশ্যনৰ কোৱালিফিকেশ্যন হ'ব লাগিব, পাছ কৰিব লাগিব বেচলাৰ ডিগ্ৰী উইথ এ কম্পিউটাৰ চাৰ্টিফিকেট লাগিব এখন, 6 মান্থৰ চাৰ্টিফিকেট বা ডিপ্ল'মা হ'লে হৈ যাব। আৰু যি গ্ৰেড 3ৰ বাবে কেটেগৰী 2 আছে, ইয়াত পোষ্ট আছে ফিল্ড এছিষ্টেণ্ট, ফিল্ডমেন, ফৰমেন, ছেকশ্যন এছিষ্টেণ্ট, চইল কনভাৰ্চেশ্যন, ফিল্ড ৱৰ্কাৰ, জুনিয়ৰ আৰু এগ্ৰিকালচাৰ এক্সটেনশ্যন অফিচাৰ। ইয়াৰ বাবে পোষ্ট আছে 3,127টা পোষ্ট। আৰু ইয়াৰ বাবে মিনিমাম কোৱালিফিকেশ্যন হ'ব লাগিব হায়াৰ ছেকেণ্ডেৰী পাছ হ'ব লাগিব। আৰু ইয়াৰ কিছুমান পোষ্টত অনলি হায়াৰ ছেকেণ্ডেৰী পাছত ছায়েন্স ষ্ট্ৰীমৰ বাবেহে এলিজিবল হ'ব। আৰু যি গ্ৰেড 3 কেটেগৰী 3 আছে, এই কেটেগৰী 3ৰ বাবে ড্ৰাইভাৰ পোষ্ট আছে। ড্ৰাইভাৰ পোষ্টত 418টা পোষ্ট আছে। আৰু ইয়াৰ বাবে মিনিমাম কোৱালিফিকেশ্যন HSLC পাছ হ'ব লাগিব আৰু এখন LMB ড্ৰাইভিং লাইচেন্স থাকিব লাগিব। আৰু যি কেণ্ডিডেটজনে এপ্লাই কৰিব, সেই কেণ্ডিডেটজনৰ নামটো তেওঁৰ এমপ্লয়মেণ্ট এক্সচেঞ্জৰ অফিচত নামটো ৰেজিষ্ট্ৰেশ্যন হ'ব লাগিব, অৰ্থাৎ এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন নম্বৰ থাকিব লাগিব। আৰু যি চিটিজেনশ্বিপ ইণ্ডিয়ান হ'ব লাগিব। আৰু যি এজ আছে, সেই এজটো মিনিমাম 18ৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। আৰু এজ ৰিলেক্সেশ্যন দিয়া হৈছে কেটেগৰী হিচাপে SC/STৰ বাবে 5 বছৰ দিছে, আৰু OBC MOBCৰ বাবে দিছে 3 বছৰ, এক্স ছাৰ্ভিচমেনৰ বাবে দিছে 2 বছৰ, PWDৰ বাবে 10 বছৰ এজ ৰিলেক্সেশ্যন দিয়া হৈছে। আৰু যি ইয়াৰ এপ্লিকেশ্যন ফিজ আছে, এই এপ্লিকেশ্যন ফিজ সম্পূৰ্ণ বিনামূল্য ফ্ৰী হয়। গ্ৰেড 3 আৰু গ্ৰেড 4 ফ্ৰী হয়। গতিকে আজিৰ ভিডিঅ'ত ইমানখিনি আছিল। যদি আপোনালোকে এই পোষ্টবিলাকত এপ্লাই কৰিব বিচাৰে, যিহেতু এপ্লাই প্ৰচেছ 10 নৱেম্বৰৰ পৰা আৰম্ভ হ'ব, গতিকে যদি আপোনালোকে এই প্ৰচেছটো জানিব বিচাৰে কেনেকৈ এপ্লাই কৰিব, তেন্তে এই ভিডিঅ'ৰ কমেণ্টত কমেণ্ট কৰি দিয়ক। মই নিশ্চয় আপোনালোকক এপ্লাই প্ৰচেছটো জনাই দিম, কেনেকৈ এপ্লাই কৰিব লাগে লাইভ। গতিকে আজিৰ ভিডিঅ'ত ইমানখিনি আছিল। যদি ভিডিঅ'টো ভাল লাগিল তেন্তে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু এনেধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় অসম।